বন্ধু-বান্ধৱীসকল, যদিহে আপোনালোকৰ পঢ়াত মন নবহে তেন্তে এই ভিডিঅ'টো আপোনালোকৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ। কাৰণ এই ভিডিঅ'টোত সাইণ্টিফিক টিপছ শ্বেয়াৰ কৰা হৈছে যাক ইউজ কৰি আপুনিও পঢ়াত মন বহাব পাৰিব। তেন্তে বলক বন্ধু-বান্ধৱীসকল, আজি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু-বান্ধৱীসকল, আমি এই টেকনিকটো এটা এক্সাম্পলৰ জৰিয়তে বুজিবলৈ চেষ্টা কৰোঁ আহক। যদি আপুনি পঢ়াত মন দিব বিচাৰিছে বা লং টাইম পঢ়িব বিচাৰিছে তেন্তে আপুনি পঢ়াৰ সময়খিনিক 25-25 মিনিটত ভাগ কৰি লওক। তাৰপিছত আপুনি একেৰাহে 25 মিনিট পঢ়িব আৰু 5 মিনিট ব্ৰেক ল'ব। এই 5 মিনিট ব্ৰেকত আপুনি ঘৰতে ইফালে সিফালে ঘূৰিব পাৰে বা ফল মূল আদি খাব পাৰে। 5 মিনিট পিছত আকৌ 25 মিনিট পঢ়িব আৰু 5 মিনিট ব্ৰেক ল'ব। এনেদৰে 25-25 মিনিটকৈ 3 টাইমছ পঢ়িলে আপোনাৰ 75 মিনিট পঢ়া হৈ যাব আৰু এনেদৰে লাহে লাহে পঢ়াটো আপোনাৰ এটা অভ্যাসত পৰিণত হ'ব। বন্ধু-বান্ধৱীসকল, এইটো চাইণ্টিফিকভাৱে প্ৰুভড হৈছে যে আমাৰ মেক্সিমাম কনচেনট্ৰেশ্যন লেভেল 25 মিনিটলৈ থাকে। সেইবাবে এই টেকনিকত 25 মিনিটকৈ পঢ়ি 5 মিনিট ব্ৰেক ল'বলৈ কোৱা হৈছে। এনেদৰে 5 মিনিটকৈ ব্ৰেক ল'লে আপোনাৰ পঢ়াবোৰ বাৰ্ডেন যেন নালাগিব। আপোনাৰ মাইণ্ডটো ফ্ৰেছ হৈ থাকিব আৰু আপোনালোকে লং টাইম ষ্টাডি কৰিব পাৰিব। বন্ধু-বান্ধৱীসকল, আপোনালোকে এই টেকনিকটো ব্যৱহাৰ কৰাৰ সময়ত এটা কথা নিশ্চয় মনত ৰাখিব লাগিব যে আপুনি 5 মিনিট ব্ৰেকৰ সময়ত মোবাইল ফোনটো যেন হাতৰ পৰা আঁতৰত লাগে। গতিকে যদিহে ভিডিঅ'টো চাই ভাল লাগে তেন্তে ভিডিঅ'টো এটা লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি অল ন'টিফিকেশ্যন অন কৰি দিব। আৰু এতিয়া কেনেদৰে মন লগাব পাৰিব সেই কথা এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে গম পালে। আৰু যদি কেনেদৰে পঢ়িব সেই কথা জানিব বিচাৰে তেন্তে আমাৰ চেনেলত অলৰেডি ভিডিঅ' আপলোড কৰা আছে, সেই ভিডিঅ'সমূহ চাই ল'ব পাৰে। ধন্যবাদ।